নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব যাব হৈছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব নাপাহৰিব দেই। আৰু এতিয়া মই ওলাইছোঁ আৰু এফালে যাম, তেতিয়াহ'লে বলক। আৰু আমি আহি পাইছোঁ এইখন স্কুল, মানে মেৰি কনভিনিয়েণ্ট স্কুল। ইয়াতে এটা সৰুকৈ প্ৰগ্ৰাম আছে, কেইদিনমান আগতে মানে এটা কুইজ কম্পিটিশ্যন হৈছিল, তাতে মানে লৰাই পোৱাৰ কাৰণে তাতে আহিছোঁ। আৰু এতিয়া আৰম্ভ হোৱা নাই। আমি আহিছোঁ মেৰি কনভিনিয়েণ্ট পাব্লিক স্কুলত। ল'ৰা কিবা কম্পিটিশ্যন পাইছে বুলিয়ে এতিয়া চাওঁ ৰ'ব কি হয়। আৰু আপোনালোকক দেখুৱাই যাওঁ এয়া স্কুলৰ দৃশ্যটো। এয়া চাওক ধুনীয়াকৈ, আৰু আনপিনে স্কুলখন খুব ধুনীয়া লাগিছে পৰিৱেশটো। অলপ ঘূৰিলোঁ। আপুনি কৈ দিয়ে আপোনাৰ ছোৱালী ফাৰ্ষ্ট প্ৰাইজ পাইছে ন? একেটা ছোৱালী ফাৰ্ষ্ট প্ৰাইজ পাইছে, মোৰ ল'ৰা ছেকেণ্ড। আৰু এইদৰে ঘূৰি ঘূৰি এই ঝোলাকেইটা দেখি পিনে যে ইমানে মন গৈছে উঠিব, সেইকাৰণে ঝোলাকেইটাৰ ওচৰত আহিলোঁ আৰু অলপমান এনেই উঠি দিলোঁ। খুব ভাল লাগিলে উঠি পিনে। এই যে আমাৰ উইনাৰ হৈ গ'ল, মিটিং শেষ হৈ গ'ল। এতিয়া আমি যাব লাগিছোঁ ঘৰলৈ। এতিয়া বাকী দেখা যায় আগলৈ কি হৈ যায়। আৰু ঘৰত আহি পিনে প্ৰথম কাম গিফ্টটো আনবক্সিং কৰা, মানে খুব এক্সাইটমেণ্ট যে আচলতে গিফ্টৰ ভিতৰত দিছে কি, সেইকাৰণে গিফ্টটো আনবক্সিং কৰা লাগি গ'লোঁ অলপকৈ। আৰু এয়া চাওক ধুনীয়াকৈ এটা স্মাৰ্ট ৱাচ পাই গৈছে। Paradise seems so far away. Still I try to buy myself some time to get me to that place. All I want. আৰু শেষত এয়া হ'ল পিজ্জা পাৰ্টি, মানে ল'ৰাই কৈ আছে যিহেতু কুইজ কম্পিটিশ্যন জিকিছোঁ, মানে মোক পিজ্জা খুৱাব লাগিব। এয়া পিজ্জা লৈ অহা হ'ল, মানে হোম ডেলিভাৰী। আৰু এতিয়া যাব ওলাইছোঁ। এতিয়া মানে সন্ধিয়া লাগিছেতো, আমাৰ ওচৰতে এঘৰত নিমন্ত্ৰণ আছে, সত্যনাৰায়ণ পূজা আছে। সিহঁতৰ ঘৰত এতিয়া যাব ওলাইছোঁ, ৰেডি হৈছোঁ আমি তিনিওজনে। তেতিয়াহ'লে যাই আহোঁ। আৰু আহিয়ে প্ৰথমতে প্ৰসাদ খাব পালোঁ। এয়া প্ৰসাদ যোগাৰ হৈছে, প্ৰসাদ খাই আছোঁ। আমাৰ গোটেইখিনি ওচৰৰখিনি মিলি জুলি প্ৰসাদ খাব বহিছোঁ। এয়া সত্যনাৰায়ণৰ ভোগ, তাৰপিছতে খিচিৰি খাব বহিছোঁ। আৰু খিচিৰি যে সঁচাকৈ বহুত টেষ্টি হৈছে, খিচিৰি ধুনীয়া। গোটেই মাখা আছে, আহা। এইপিনে জেঠি পিনে চোৱা। মৰম খাম।